বিশেষ এটা কাৰণত আমাৰ কোকৰাঝাৰ জিলাৰ লগত জড়িত গাড়ী মালিক মাননীয় গাড়ী মালিকসকল এই কমাৰ্চিয়েলে হওক বা প্ৰাইভেট গাড়ীয়ে হওক মানে সকলোকে মই এটা কথা খুব স্পষ্টভাৱে জনাব খুজিছোঁ মই আশা ৰাখিছোঁ কথাখিনি তেওঁলোকে সব খুব সিৰিয়াসলি ল'ব মানে কথা হ'ল আমাৰ এতিয়া এটো আজিৰ মাৰ্চ মাহৰ 20 তাৰিখ ইয়াৰ এন্ডিং চলি আছে কোকৰাঝাৰ জিলাত আজিৰ তাৰিখত 7682 টা কমাৰ্চিয়েল ভেহিকল কমাৰ্চিয়েল গাড়ী আজিৰ তাৰিখত মানে বকিয়া টেক্স দিবলৈ বাকি আছে তেওঁলোকে টেক্স দিয়াই নাই চলি আছে না কি কৰি আছে তেওঁলোকে জানে কিন্তু আমাৰ অফিচৰ ৰেকৰ্ড মতে ইমান গাড়ী চলি আছে বিনা টেক্স তো মই তেওঁলোকক খুব বিনম্ৰভাৱে অথচ স্পষ্টভাৱে জনাব খুজিছোঁ যে এই এৰিয়া টেক্সখিনি তেওঁলোকে এই 31 মাৰ্চ 2024 আগে আগে যেন পৰিশোধ কৰে কাৰণ এতিয়া টেক্স ফেল বাহনৰ বিৰুদ্ধে পৰিবহন বিভাগে খুব মানে এক্সট্ৰিম এটা মানে ব্যৱস্থা গ্ৰহণ কৰিবলৈ গৈ আছে আৰু কৰিও আছে আৰসি টেক্স ফেল গাড়ী যদি কিবা কাৰণত ধৰক চলা যদি চেকিংত পায় সেই গাড়ী লগে লগে কিন্তু জব্দ হ'ব আৰু কিছুমান এনেকুৱা আছে যে গাড়ী কমাৰ্চিয়েল গাড়ীৰ কথা কৈছো কিছুমানে গাড়ীটো বহুত দিন মানে আগতে বেছি দিলে অথচ তেওঁ নিজৰ গাড়ীৰ আৰসি যেটো হেটো ইয়াতে কেনসেল কৰাই লোৱা নাই বা তেওঁৰ নামতে আছে বা তেওঁ যাক বেচিছে তেওঁৰ নামত ট্ৰান্সফাৰ কৰি দিয়া নাই তেনে ক্ষেত্ৰত এটা কথা স্পষ্টভাৱে তেওঁলোকে যদি নাজানে বেছিভাগে জানে আমি আশা ৰাখিছোঁ কিন্তু যদি নাজানে গাড়ী বেচাৰ পিছত যেতিয়ালৈকে নাম ট্ৰান্সফাৰ নহয় তেতিয়ালৈকে আগৰ মালিকৰ নামতে গাড়ী চলি থকা প্ৰমাণ আমাৰ অফিচত হয় অফিচে এটোহে জানিব যে তেওঁৰ নামতে গাড়ী চলি আছে আৰু কিছুমান এনেকুৱা আছে যে গাড়ীটো মানে বহুত পুৰণা হ'ল মানে নচলে এতিয়া অচল হৈ গ'ল গাড়ীখন বেছি দিলে বেচাৰ পিছত যিখিনি কৰণীয় কাম হেতু তেওঁ অথচ মানে কমপ্লিট কৰা নাই মানে গাড়ী এখন যেতিয়া ভাঙিব গাড়ী এখন যেতিয়া স্ক্ৰেপত দিব ভাঙাচুৰাত দিব তেতিয়া মানে এইখন গাড়ীৰ এগেইনষ্ট যেটো আৰসি ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট যেটো আছে হেতু কেনসেল হ'ব লাগিব অফিচত অফিচিয়ালি তাৰ পিছতহে ইয়াৰ লগত যিখিনি জড়িত ৰেকৰ্ড হেতু নাইকিয়া হ'ব কিন্তু যদি আৰসি কেনসেল হোৱা নাই তেতিয়া হলে তেওঁৰ নামতে গাড়ী চলি থাকা বুলি অফিচত প্ৰমাণ হয় কাজে কি হ'ব এই যেটো ধৰি লওক এজন ব্যক্তিয়ে 2010 চনতে গাড়ী বেচি দিলে অথচ আৰসি কেনসেল হোৱা নাই তো সেই ব্যক্তিজনে কিন্তু 2010 বেচিলেও এই 2025 আজিলৈকে যিখিনি ট্যাক্স দিব লাগে এটো সম্পূৰ্ণ তেওঁ দিবই লাগিব এটাই উপায় আছিল যে সেই বেচাৰ লগে লগে তেওঁ নামটো ট্ৰান্সফাৰ কৰি দিব লাগিছিল বা স্ক্ৰেপত যেটি দিছে যদি ভাঙাচুৰা দিছে তেতিয়া হলে অফিচত আহি পেলাই তেওঁ আৰসি টো কেনসেল কৰাই ল'ব লাগিছিল আৰু সাৰ্টিফিকেট যেটো মানে আৰসি কেনসেল হলে লগে লগে অফিচৰ পৰা এটা সাৰ্টিফিকেট দি দিয়ে হেতু হাতত লৈ মানে যদি পাছত কেতিয়াও অফিচে যদি হুদে আপোনাৰ গাড়ীৰ ৰিপৰ্টটো কি হেতু দেখুৱাই দিলে হৈ গ'ল আৰু অফিচে একো কৰিব নোৱাৰে তো যদি এটো কৰা নাই কোনোবা ব্যক্তিয়ে এটোৰ কাৰণে চৰকাৰে কেইবাবাৰো সুবিধা দিছে তাৰ পাছতো আমাৰ বহুতে এই সুবিধা গ্ৰহণ কৰিব জানা নাই তো তেওঁলোকৰ মই অনুৰোধ কৰিছো তেওঁলোকে আসলে এই সুবিধা যেটো আছিল আমাৰ 2023 চনৰ নৱেম্বৰ মাহলৈকে আছিল এটো আৰু এটো কথা আমি সেই সময়তে কেইবাবাৰো আপোনালোকৰ যোগেদি আপোনালোকৰ নিশ্চয় মনত আছে মই
7বাৰ প্ৰেছ মিট দিছোঁ ইয়াত পেপাৰে বাতৰিয়ে মাইকিং ইউনিয়নৰ লগত সভা কেইবাবাৰো বজাৰে বজাৰে মাইকিং কৰা ৰাস্তাৰে ৰাস্তাৰে মাইকিং কৰা আমি বহুত চেষ্টা কৰিছোঁ তাৰ পিছতো যদি কোনোবা দুই একজন থাকি গৈছে তেওঁলোকে মানে এতিয়া একদম সম্পূৰ্ণ যিটো টেক্স সেইটো একদম মানে কমপ্লিট মানে কৰি ল'ব লাগিব নহ'লে আৰু বাঢ়ি থাকিব সেইটো ডেইলি বাঢ়ি আছে তেওঁলোকে জনাটো উচিত আৰু গভৰ্ণমেণ্টে কেতিয়াও মানে এই টেক্সটো কেতিয়াও ৰেহাই নিদিয়ে সেইটো তেওঁলোকে জনা উচিত আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত বিভিন্ন আইন আহিবলৈ লৈ আছে তো যিমানে আইন নাহক কিয় এজন ব্যক্তি নিয়মত থাকিলে মানে সি সদায় কোনো প্ৰব্লেমত নপৰে ভালকে কাম কৰি গ'লে এইটো আৰু কোনে একো কৰিব নোৱাৰে তো এতিয়া এটাই অনুৰোধ যিসকলৰ এনেকে বকীয়া টেক্স আছে সেই বকীয়া টেক্সখিনি এই 31 মাৰ্চ 2024 31 মাৰ্চৰ আগে আগে মানে যেন পৰিশোধ কৰে এতিয়া আৰু এটা কথা আছে গাড়ীৰ কথাটো ক'লো এতিয়া প্ৰাইভেট গাড়ীৰ হেতুলৈ আহোঁ প্ৰাইভেট গাড়ী মানে যিবিলাকে ধৰক নিজাববীয়াকৈ গাড়ী চলে এইটো ভাড়া নাটানে যেনেকুৱা মাৰুতি সুজুকি স্কৰপিঅ' ইন'ভা এই এনেকৈ ৱাগনাৰ এনেকুৱা টাইপৰ গাড়ী যিবিলাক মানে নিজৰ কাৰণে কিন্তু তাতে কি হয় কিছুমান মানে দামী মানে এইটো কাৰণে কৈছোঁ যে 7 লাখ বা তাৰ ওপৰৰ 7 লাখৰ ওপৰৰ যিবিলাক গাড়ী এই গাড়ীৰ 7 লাখ দামৰ ওপৰৰ গাড়ীবিলাকে মানে 5 বছৰৰ টেক্স দি নিজৰ গাড়ী পঞ্জীয়ন কৰাই লোৱাৰ ব্যৱস্থা আছে তো কোনো মই এটা উদাহৰণ দিছোঁ ধৰি লওক মানুহ এজনে ইনোভা এখন গাড়ী কিনিছে ইনোভা এখন গাড়ী কিনাৰ পিছত তেওঁ 5 বছৰৰ টেক্স দিলে তো 5 বছৰ টেক্স দিয়াৰ পিছত বাকি টেক্সটো যদি কোনোবা যদি দিবলৈ পাহৰি গৈছে তেতিয়াহ'লে তেওঁ এই যিটো বকীয়া থাকিল এইখিনিৰ টেক্সটো এই কেইদিনৰ ভিতৰতে যাতে দিয়ে কাৰণ এতিয়া এইবিলাক গাড়ী চেকিং কৰি আছে চবতে অনলাইন মাৰিলে আহি যায় আপোনাৰ গাড়ী টেক্স কিমান দিনলৈকে আছিলে তো এনেকৈ যদি ধৰত পৰে যে আপোনাৰ ইনোভা গাড়ীখন মানে 2024 চনৰ ফেব্ৰুৱাৰী মাহতে মানে টেক্সটো ফেইল হয় তো আপুনি চলে আছে আপুনি পাহৰি গৈছে বা দিয়া নহ'ল যদি এনেকৈ ধৰত পৰে কিন্তু এই গাড়ী য'ত চেকিঙত ধৰাৰ পিছত তাতে কিন্তু গাড়ীটো জব্দ কৰি থোৱা হ'ব মই গুৱাহাটীত গৈছোঁ ধৰি লওক ইনোভা এখনলৈ মোৰ টেক্সটো দিব লাগিছিলে ফেব্ৰুৱাৰী মানত বাকী টেক্সটো মই পাহৰি গ'লো বা কিবা কাৰণত দিয়া নহ'ল মই গুৱাহাটী গ'লোঁ মই কোনোবা এটা ডিষ্ট্ৰিক্টত চেক কৰি পালে যে নাই আপোনাৰ টেক্সটো দিয়া নাই বাকী আছে তেতিয়াহ'লে সেইখন গাড়ী য'ত ধৰে যদি নলবাৰীত ধৰত পৰিছে মই গাড়ীত নলবাৰীতে জব্দ কৰি থৈ দিব গতিকে এই যে ঘৰৰ মানুহ লৈ যাব নিজৰো মান সন্মানৰ কথা এটা আছে নিজৰ গাড়ী লৈ গুচি গৈছে কাম এটাত এইটো টেক্স নিদিয়াৰ কাৰণে এই গাড়ীখন জব্দ হৈ গ'ল সেই পৰিৱেশটো কেনেকৈ হ'ব পাৰে গতিকে খুব দুখ লগা হ'ব মই অনুৰোধ কৰিম এইবিলাক টেক্স যাতে তেওঁলোকে এই 31 মাৰ্চৰ আগে আগে পৰিশোধ কৰে ইয়াৰ লগতে আৰু এটা কথা আছে ই চালান যিবিলাক আগতে ধৰক কিবা এটা কাৰণত পুলিচে চালান দিয়ক বা ট্ৰেন্সপৰ্টে চালান দিয়ক দুটা একে মানে এইটো অনলাইনত শ্ব' হয় পুলিচে দিলেও ট্ৰেন্সপৰ্টে দিলেও একে মানে শ্ব' হৈ যায় তো ধৰি লওক মই এখন গাড়ী চলাই আছিলোঁ মোক আজিৰ পৰা 5 মাহ আগতে ক'ৰবাত ই চালান দিছিলে অথচ মই ফাইনটো দিয়া নাই তো তেনেকুৱা নিদিয়াকৈ মই চলাই আছোঁ তো সেইটো যে ধৰাত পৰে মোৰ গাড়ী তাতে লগে লগে কিন্তু জব্দ হ'ব মই উদাহৰণস্বৰূপে কৈছোঁ আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত 14,000 মানে এনেকুৱা গাড়ী আছে যিবিলাক মানে ই চালান কাটা 14,000ৰ ভিতৰত মাত্ৰ 10% গাড়ীয়েহে মানে এই ফাইনবিলাক পৰিশোধ কৰিছে বাকী 90% গাড়ীয়ে টেক্সটো ফাইনটো নিদিয়াকৈ মানে চলি আছে তেওঁলোকক মই অনুৰোধ কৰিছোঁ ই চালান যদি কাৰোবাৰ ফাইন নিদিয়াকৈ চলি আছে তেওঁলোকে খুব সুন্দৰভাৱে কথাখিনি মনত ৰাখক তেওঁলোকে যেন এই
অসুবিধাৰ পৰা মানে হাত সাৰিবলৈ এই চালানৰ যিখিনি ফাইন আছে তেওঁলোকে খুব অনতিপলমে তেওঁলোকে যেন পৰিশোধ কৰে তেওঁলোকে অনলাইনত দিব পাৰে আৰু অনলাইনত যদি নহয় আমাৰ অফিচত আহক কেনেকৈ দিব লাগে আমি তেওঁলোকক পুৰা গাইড দিম সেইখিনিয়ে মই আশা ৰাখিছোঁ সকলো ৰাইজে যেন এইখিনি কথা খুব সিৰিয়াছলি লয় ধন্যবাদ